নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি ভেজ ৰেচিপি বনাইছোঁ। কেনেকৈ বনাইছোঁ চাওক। এই পাতকচুখিনি মই অলপমান ৰ'দত দি ভালকৈ ধুই ল'ম। ধুই লৈ এয়া কাটি ল'লোঁ মই। কাটাৰ পিছত মই এইখিনি বইল হ'বলৈ দি দিম। আমাক লাগিব বিলাহী, জলকীয়া, নহৰু আৰু পিঁয়াজ। এইখিনি মই ধুনীয়াকৈ তেলত ৰঙা হোৱালৈকে ভাজি ল'ম। এতিয়া ৰঙা হোৱাৰ পিছত মই দিছোঁ তাত হালধি, নিমখ আৰু দিছোঁ মগু দাইল কেইটামান। মগু দাইলৰ সলনি আপোনালোকে মচুৰ দাইলৰ ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই দিছোঁ বিলাহীখিনি গলি যোৱাৰ পিছত মই সিজাই থোৱা কচুখিনি ইয়াত দি দিম। মই বেছিকৈ সিজোৱা নাই, অলপকৈ সিজাইছিল। তাৰপিছত এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম। এয়া চাওক গলি গৈছে। গলাৰ পিছত মই ইয়াত দিম খুন্দি লোৱা জিৰাৰ গুড়ি। জিৰাখিনি মই ৰোষ্ট কৰি লৈছিলোঁ। তাৰপিছত লগতে মই দিছোঁ জালুকৰ গুড়িও। এয়া ভাজিখিনি পূৰা গলি গৈছে। মই ইয়াত নেমুৰ ৰস অলপ দি দিলোঁ। এতিয়া এয়া চাওক আমাৰ কচু ভাজি ৰেডি হৈ। ঢেকীয়া ভাজি ৰেচিপি মই আগতেও দিয়া আছে, সেইবাবে মই বেছিকৈ দিয়া নাই। ঠিক একে পদ্ধতিৰে মই কেৰাহীত তেল গৰম হ'বলৈ দি তাত নহৰু, পিঁয়াজ দি পেলাই ঢেকীয়াখিনি দি ডিপ ফ্ৰাই কৰি ল'ম। এইটো সেয়া মই জিৰা ৰোষ্ট কৰি লৈছোঁ আৰু লগতে জালুকৰ গুড়িও দি দিছোঁ। এতিয়া মগু দাইল বনাম। মগু দাইল মই ৰঙাকৈ ভাজি লৈছোঁ। এয়া চাওক এনেকৈ অকণমান ৰঙা হ'ব দিব। তাৰপিছত মই 2টা চিটি অহালৈকে তেল গৰম হোৱাত মই দিছোঁ ইয়াত পাঁচফোৰণৰ লগতে মই নহৰু আৰু জলকীয়াৰো প্ৰয়োগ কৰিছোঁ। আপোনালোকে পিঁয়াজ দিব পাৰে, নিদিলেও কোনো কথা নাই। ঠিক একে পদ্ধতিৰে মই ইয়াত হালধি দিছোঁ আৰু দিছোঁ নিমখ। এতিয়া মই বইল কৰি থোৱা মগু দালিখিনি মই এনেকৈ অলপমান ফ্ৰাই কৰি ল'ম। এয়া মই পানী দি দিলোঁ আৰু উতল আহিব দিম ভালকৈ। এয়া আমাৰ দালি হৈ গ'ল। এয়া মচন্দৰী চাটনিৰ বাবে মই গোটা জিৰা কেইটামানো লৈছোঁ, নহৰু, আদা, পিঁয়াজ আৰু দালি। এয়া মই মিক্সি পেষ্ট বনাই ল'লোঁ আৰু দিছোঁ নেমু অকণ চেপি আৰু নিমখ মিলাই। চাটনি হৈ গ'ল ৰেডি। ঠিক এক পদ্ধতিৰে মই বিলাহীটো পুৰি ল'লোঁ আৰু তেনেকৈ চাটনি বনাই ল'লোঁ। এয়া আমাৰ ভাত বাঢ়িছোঁ। কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া ভাতৰ পিছত খাবৰ কাৰণে মই মিঠাই ৰেচিপি এটাও বনাইছোঁ, সেইটোও চাই ল'ব। মিঠাই বনাবৰ কাৰণে মই লৈছোঁ এয়া ফটা গাখীৰ। তাৰ লগতে মই দি দিছোঁ ময়দা অলপমান। এইখিনি মই ধুনীয়াকৈ ডো এটা বনাই ল'ম। ঠিক এনেদৰে মই বনাই হোৱাৰ পিছত এনেকৈ লাডু এটা কৰিম। এই লাডুখিনি যাতে চাব কোনো ক্ৰেক নহয়। এতিয়া মই এনেকৈ গোটেইকেইটা বল বনাই ল'লোঁ। বনাই লোৱাৰ পিছত মই চাহৰ চচত দিছোঁ 1 কাপ চেনি আৰু 2 কাপ পানী। এতিয়া মই পানীখিনি ভালকৈ উতল অহাৰ পিছত বলকেইটা দি দিম। এয়া মই বলকেইটা দি দিছোঁ। এইখিনি ল' ফ্লেমত খুব ভালকৈ সিজিব দিব যাতে চেনি পানীটো ভিতৰলৈ সোমাই যায়। এয়া আমাৰ মিঠাইও হৈ গ'ল ৰেডি। কেনেকুৱা পালে আজি ৰেচিপিটো জনাবলৈ নাপাহৰিব। আকৌ অহা ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ।